নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰ্টিকলছ এ এন ডি এই তিনিটাৰ বিষয়ে শিকিম। তোমালোকে মনোযোগ দিবা। এ এন ডি অসমীয়াত টু, জন, খিলা আদি বুজোৱা শব্দ। এই তিনিটাক আৰ্টিকলছ বোলে। আৰ্টিকলৰ উপযুক্ত অসমীয়া প্ৰতিশব্দ নাই। ইহঁত এডজেক্টিভৰ দৰে নাউনৰ আগত বহে, যদিও ইহঁতক এডজেক্টিভ বুলি ক'ব নোৱাৰি। যেনে এজন মানুহ, এ মেন, এজন ল'ৰা, এ বয় ইত্যাদি। আৰ্টিকল এ এন ডি। এ মেন এজন মানুহ, এ বয় এজন ল'ৰা, এ বুক এখন কিতাপ, এন আমব্ৰেলা এটা ছাতি, দ্য বুক কিতাপখন, দ্য বয় ল'ৰাজন। এতিয়া চাবা ইয়াত এ মেন বুলি ক'লে এজন মানুহ, যিকোনো এজন মানুহক বুজায়। আকৌ এ বয় বুলি ক'লে যিকোনো এজন ল'ৰাক বুজাব। কিন্তু দ্য বয় বুলি ক'লে নিৰ্দিষ্ট এজন ল'ৰাক বুজায়। ইয়াত অৰ্থৰ অকণমান পাৰ্থক্য আছে। এ বুক বুলি ক'লে এখন কিতাপক বুজায় আৰু দ্য বুক বুলি ক'লে কিতাপখনক বুজায়, নিৰ্দিষ্ট এখন কিতাপক বুজায়। এই অৰ্থৰ পাৰ্থক্যৰ পৰা আমি আৰ্টিকলক দুটা ভাগত ভাগ কৰিব। প্ৰথমটো হৈছে ইনডিফিনিট আৰ্টিকল, যিটোৱে নিৰ্দিষ্টকৈ নুবুজায়, এইটো হৈছে এ আৰু এন। আৰু তাৰপিছতটো হৈছে ডিফিনিট আৰ্টিকল ডি, যিটোৱে নিৰ্দিষ্টকৈ বুজায়। এতিয়া আমি ইহঁত দুটাৰ বিষয়ে জানো আহা। এ এনৰ ব্যৱহাৰ। 1 নম্বৰ ব্যৱহাৰটো হৈছে শব্দৰ প্ৰথম আখৰটো কনচনেণ্ট হ'লে সেই শব্দৰ আগত এ বহে। যেনে এ মেন, এ পেন, এ কাউ, এ ডগ ইত্যাদি। বি, চি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, অ, কিউ, আৰ, এছ, টি, ভি, ডব্লিউ, এক্স আৰু জেড এইকেইটা হৈছে কনচনেণ্ট আখৰ। শব্দৰ প্ৰথম আখৰটো ভাৱেল হ'লে তাৰ আগত এন বহে। যেনে এন অক্স, এন ইনকপট, এন আমব্ৰেলা, এন এলিফেণ্ট, এন এছ, এন এছামিজ পয়েট এটচেট্ৰা। ভাৱেল লেটাৰ্ছ কেইটা হ'ল এ, ই, আই, ও। আৰম্ভণিতে ভাৱেল থকা শব্দৰ আগত এন বহে, কিন্তু তেনে শব্দৰ উচ্চাৰণ যদি ইউৰ দৰে হয় তেতিয়া সেই ভাৱেল থকা শব্দৰ আগতো এ বহে। যেনে এ ইউনিভাৰ্চিটি, এ ইউনিট, এ ইউৰোপিয়ান, এ ইউজফুল থিংছ, এ ইউনিফৰ্ম, এ ইউনিয়ন, এ ইউনিকিউ গেডাৰিং আদি। শব্দৰ আগত থকা ও ভাৱেলৰ উচ্চাৰণ যদি ওৱা দৰে হয় তেতিয়া তাৰ আগত এ বহে। যেনে 1 rupee নোট, 1-eyed man, এ 1-man বিজনেছ আদি। শব্দৰ আদিত থকা এইচ আখৰটোৰ উচ্চাৰণ যদি ভাৱেল সদৃশ্য হয় তেন্তে তাৰ আগত এৰ পৰিৱৰ্তে এন বহে। যেনে এন হেয়াৰ, এন হেয়াৰলুম, এন অনেষ্ট পাৰ্চন, এন অনাৰেৰী জব আদি। কিন্তু হোটেল শব্দটোৰ আগত এন নহয়। হোটেল শব্দটোত এইচটো কনচনেণ্ট হিচাপে উচ্চাৰণ হৈছে। আৰম্ভণিতে ভাৱেল থকা কনচনেণ্টৰ আগত বিশেষকৈ এব্ৰিভিয়েশ্যনবিলাকৰ ক্ষেত্ৰত এন বহে। যেনে এন এম এ, এন এম এল এ, এন এফ আৰ চি এছ, এন এম আৰ চি পি, এন এছ অ' এছ মেছেজ ইত্যাদি।